আপোনাৰ কোনফালে বাৰু ৰাইট লাইন নেকি? এইটো ৰাইট হয়, আগতে এইফালে হয়। এইটো নাচলে হৈ গেছে। लेफ्ट ना लेफ्ट अपने होता लेफ्ट हां जामा Serial 170 lo chocolate left one off busy na kok চাই দিব তাতে আমি ফটো মোৰ পুলিং ষ্টেচনত এইটো কি কয় জুনিয়ৰ বেচিক স্কুল ডিফুট শান্তিভাৱে আছে, শান্তিভাৱে চলি আছে। এনে আপোনাৰ কেনেকুৱা এবাৰ প্ৰত্যাহ্বান আপোনাৰ কাৰ লগত হ'ব বা এনেকুৱা কিবা ভাবিছে নেকি? ইষ্ট কাৰ্বি আংলঙতো আমাৰ কণ্টেষ্টহে নাই নিচিনা যেন লাগিছে। আমি ফাৰ্ষ্ট গৈ আছোঁ ইয়াত, কোনো আমাৰ ওচৰতে আহিব পৰা নাই। ৱেষ্ট ফালেও একেই কথা, এক্সেপ্ট NC হিলছত আমাৰ কণ্টেষ্ট হ'ব তাত ৰিগিংটো চলি আছে বুলি শুনিছোঁ আজি মৰ্ণিঙত। ৰিগিং তাত চলি আছে হামৰি বুলি কিবা এটা ঠাইত, আৰু হামৰেনৰ ওচৰতো ৰিগিং হ'বলৈ বিচাৰিছিল বুলি ক'লে। আৰু ইয়াত আমাৰ ইয়াতো কি পথাৰ হয় এইটো ৰামচা পথাৰ, তাতো ৰিগিং হ'বলৈ বিচাৰিছিল বুলি শুনিছোঁ, কিন্তু আমাৰ মানুহে বাধা দি দিলে, এইটো অপ'জ কৰিলে। কোন দলে কৰিছে প্ৰধানকৈ ৰিগিঙৰ? ৰুলিং পাৰ্টি ৰিগিং কৰিলেতো ৰুলিং পাৰ্টিয়ে কৰে, আমাৰ মানুহ আৰু ৰুলিং ৰিগিংটো নকৰে। কংগ্ৰেছৰ ক্ষেত্ৰত কংগ্ৰেছটো বোধহয় একোৱেই নহ'ব নেকি? ফেক্টৰ নহয়, ফেক্টৰে নহয়, আৰু বাকীখিনিতো ফেক্টৰ নহয়, এনেই মিছামিছি খেলিছে তেওঁলোকে। আপুনি এনে আনুমানিক কিমান ভোটত জিকাৰ এতিয়া সম্ভাৱনা আছে বুলি ভাবে? আমি প্ৰথমৰ পৰা চাই আছোঁ, পপুলেশ্যন ভোটাৰ্ছ হিচাপে চালেতো আমি 5 লাখ মান পাব বুলি আমি আশা কৰোঁ। থেংক ইউ ছাৰ, বেষ্ট অফ লাক। থেংক ইউ।